নমস্কাৰ দেই, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল। তাত মোৰতো জানেই সদায় নিশ্চয়কৈ ভাল। আজি আছিলোঁহি, আজি ৰাতি থাকিলোঁ হেৰিয়ত ক'ত জকাইচুকত থাকিলোঁ। লগৰ এজনী ৰিংকি বুলি কয়, জানে চাগে, চিনি পায়। তাৰপিছত আমি উৎপল, মই টাইৱান আৰু বিদ্যুৎ জ্যোতি থাকিলোঁ। তাৰপিছত কালি আহোঁতে এইটো জেগালৈ আহি পোৱা নাই, সেইকাৰণে কালি এইটো জেগাত আমি চাই একদম ফোন কৰিছোঁ, তাৰমানে ইহঁতক মাতিছোঁ আৰু এডোখৰকৈ আমাক লৈ যাবলৈ। আমি জেগাটো দেখাই পোৱা নাই। এতিয়া পালিহি ন বাকী বাকী চাই থাকিব। গৈ আছোঁ এতিয়া ডাইৰেক্ট ঘৰফালে নাযাওঁ, এতিয়া যাওঁ কাকজান। চিকেন ঘৰত কেনেকৈ যাবা? খবৰ নাছিলে এতিয়া যে ইয়াত দেখিছে আৰু কেনেকুৱা বৰ বান্ধে বৰষুণ ভাই। ৰাতিপুৱা ওলাইছিলোঁ সোনকালে ঘৰ যাওঁ বুলি, কিন্তু বৰষুণে কি ক'বা আৰু বহুত দেৰি লগাই দিলে। আমি প্ৰায় 12টা বজাৰ ওচৰা-ওচৰি ইমানখিনিতে আহিছোঁ নেকি। তথাপিও এতিয়া গৈ আছোঁ জকাইচুকৰ পৰা। একদম ধুনীয়া পৰিৱেশ, ধুনীয়া দুইফালে বাগানৰ মাজে ধুনীয়া গছৰ তলে ইমান ধুনীয়াকৈ গৈ আছোঁ। আমি মেইনকৈ আহিছিলোঁ বিহু, ৰাতি বিহু চাবৰ কাৰণে, দিনৰ বিহু চাবৰ কাৰণে। তাৰপাছত আমি আহি 2খন ৰাতি বিহু আছিলে। আমি ৰাতি থাকিলোঁ, তাই প্ৰথম ৰাতিটোত শুই থাকিলোঁ, তাত মন নগ'ল সেইদিনা সেনেকৈ। তাৰপিছত আকৌ জাকৈচুকত গ'লোঁ, জাকৈচুকত ৰাতি বিহু চাম দেই বুলি ভাবিলোঁ। দিনৰ বিহু এনেই ভাগ গৈছিলোঁ হ'লেও দিনৰ বিহু লাজ লাগে ন, সেইকাৰণে নগ'লোঁ আৰু। তাৰপিছত ৰাতি বিহুত যাম দেই বুলি ভাবিলোঁ, আকৌ শুই পালোঁ নহয়। হোৱাৰ পিছত আকৌ উঠিব মন নগ'ল, এনেই গ'লোঁ। আমি এনেই ফুৰি আহিলোঁগৈ আৰু কিন্তু জাকৈচুক এনেই যোৱা হ'ল। আমি এদিনো ৰাতি বিহু নেচালোঁ, দিনৰ বিহু নেচালোঁ, এনেই জাষ্ট ফুৰিবলৈ এনেই জেগাটো চাই আহিলোঁগৈ। আৰু এদিন কেতিয়াবা গ'লে এতিয়া অকলে যাব পাৰিম, কিন্তু আগতে গৈ পোৱা নাছিলোঁ। আমি গুগল মেপ চাই গৈছিলোঁ। তাৰপিছত আকৌ উৎপল আৰু বিদ্যুৎ জ্যোতিক এডোখৰকৈ নিবলৈ আহিলে, তাৰপিছত একেলগতে গ'লোঁ এডোখৰ। বাকী আৰু যদি ভিডিঅ'টো চাই ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আজিলৈ বাই বাই, লগ পাইছোঁ অন্য এটা ভিডিঅ'ত।